হিন্দু ধৰ্মত মহিলাসকলক শ্মশানলৈ যোৱা নিষেধ কিয় জানো আহক। হিন্দু ধৰ্মত অন্তিম সংস্কাৰক লৈ অনেক নিয়ম প্ৰচলিত আছে, যি কথা বহুজনৰ জ্ঞাত নহয়, আৰু সেই মান্যতাসমূহৰ ভিতৰত এটি হৈছে যে মৃতকৰ পৰিয়ালৰ মহিলা মানুহক শ্মশানলৈ যাবলৈ দিয়া নহয়, কিয়নো হিন্দু পুৰাণত মহিলাসকলক শ্মশানলৈ যোৱাত বাধা নিষেধ আছে। বৰ্তমান সময়ত যদিও আমি দেখি থাকোঁ যে বহু মহিলাই অন্তিম সংস্কাৰৰ সময়ত শ্মশান ঘাটত উপস্থিত হয়, কিন্তু ভাৰতীয় শাস্ত্ৰসমূহত সেই কৰ্মৰ সম্পূৰ্ণ বাধা আৰোপ কৰা আছে। গুৰু পুৰাণ অনুসৰি মহিলাসকল মানসিকভাৱে পুৰুষতকৈ বেছি দুৰ্বল, আৰু এনে কথাও কোৱা হৈছে যে মৃতদেহ দাহ কৰাৰ সময়ত যদি কোনোবাই কন্দা কটা কৰে, সেই মৃত ব্যক্তিৰ আত্মাই শান্তি নাপায়। লগতে শ্মশান ঘাটত এনে বহু বস্তু থাকে আৰু এনে কিছুমান ক্ৰিয়া সংঘটিত হয় যিসমূহ মহিলা আৰু শিশুৱে চোৱা অনুচিত, যেনে মৃতদেহ অগ্নিদাহ কৰি থকা সময়ত নচৰ দেহৰ কপালত লাঠিৰে জোৰকৈ কোবাই দিয়া হয়, যি এক পৰম্পৰা, কিন্তু মহিলা বা শিশুৰ ক্ষেত্ৰত এই দৃশ্য দেখা খুব নৃশংসজনক, যিটো দেখি মহিলা বা শিশু মানসিক বিপৰ্যয়ত পৰিব পাৰে। লগতে নচৰ দেহ জ্বলি থকাৰ সময়ত মাজে মাজে প্ৰচণ্ড শব্দ হয়, যি শুনি মহিলা আৰু শিশু ভয় খাব পাৰে। হিন্দু ধৰ্মত আৰু কিছুমান কাৰণ আছে মহিলাক শ্মশান ঘাটলৈ যোৱাত বাধা দিয়াৰ। গুৰু পুৰাণত উল্লেখ অনুসৰি নচৰ দেহ শ্মশানলৈ লৈ যোৱাৰ সময়ত মৃতকৰ গৃহ ভালদৰে পৰিষ্কাৰ কৰি পবিত্ৰ আৰু শুদ্ধি কৰাৰ দৰকাৰী, আৰু সেই দায়িত্ব মহিলাই খুব ভালদৰে পালন কৰিব পাৰে, আৰু তাৰ বাবেই পুৰুষসকলক শ্মশানলৈ গৈ সৎকাৰ আৰু মহিলাক গৃহতে থাকি বাকী পৰম্পৰাগত কৰ্মৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পিছত দ্বিতীয় কথা হৈছে যে যেতিয়া নচৰ দেহ জ্বলি থাকে তেতিয়া পৰিৱেশত ৰোগৰ বীজাণু বিয়পি থাকে, সেইবাবে মহিলা আৰু শিশুক শ্মশানলৈ যোৱাত বাধা দিয়া হয়। আৰু সেইকাৰণেই শ্মশানৰ পৰা অহা পুৰুষসকলকো গৃহত প্ৰৱেশ কৰাৰ আগতে স্নান আদি কৰি শুদ্ধি হৈ লোৱাৰ বাবে নিয়ম বান্ধি দিয়া আছে, অন্যথা সেয়া অশুভ আৰু গৃহত অশুভ শক্তি প্ৰৱেশ কৰাৰ শংকা থাকিব। শ্মশান ঘাটত দুষ্ট আত্মাৰ বসবাস হয়, যি আত্মা শিশু আৰু মহিলাৰ প্ৰতি বেছিকৈ আকৃষ্ট হয়, আৰু বেছিকৈ অবিবাহিত নাৰীৰ ওপৰত, আৰু সেইবাবেই মহিলা আৰু শিশুক শ্মশান ঘাটলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে। হিন্দু ধৰ্ম সংস্কৃতিত এইটোও মান্যতা দিয়া হয় যে যি পৰিয়ালৰ সদস্য শ্মশান ঘাটত সৎকাৰৰ সময়ত উপস্থিত থাকে তেওঁলোকৰ শিৰ মুণ্ডন কৰা আৱশ্যক। তেওঁ পুৰুষ অথবা মহিলা যিয়েই নহওক, তেওঁ সেই পৰম্পৰা পালন কৰিবই লাগিব। যিহেতু মহিলাৰ বাবে সম্পূৰ্ণ শিৰ মুণ্ডন সম্ভৱ নহয় আৰু সেয়া হিন্দু ধৰ্মৰ বৰ্ণিত ৰূপৰ বিপৰীত, সেয়েহে মহিলাক শ্মশান ঘাটলৈ যোৱাত বাধা প্ৰদান কৰা আছে।